তই? এই তালে গুণ্ডে ইণ্টাৰভিউ এটা দি থৈ হ'লো কি হ'ল গমেই পোৱা নাই ৰ হাও এই তালে গুণ্ডে আৰু বিনোদ ধৰে দেখোন যা আহি ভুলে দাল বিজল দিবে কি তন্তক ফুফাইলৰ বাৰ্থডেত মাতা নাই হেই মাতছি মোক যাব লাগব পিছে তালে গুণ্ডে তোক মাতছি নে নাই হেই কেলা মোকতো মাতা নাই এতিয়া তোক মই মাতা বুলি কবাই লাগিল ইমান ডাঙৰ গুণ্ডে এটা মোৰ সন্মানটো ক'ত থাকিল নহলি মাতছি মোক কেনে মাতবো তহঁততকে আগতে কিজানি মোকেই কোৱা পিছে যাম দে একেলগে গধূলি মোক এথৈ নাচবি কিন্তু ভায়াত বাধা যাবা উঠছে ৰ কি লৈ যাবি পেটটোৰ মুখখন লৈ যাবি হে মই গগনের দোকানৰ পৰা সৃষ্টি কলম এটা লৈ আছো কিন্তু সকলো কলম দিলে কি হব স্কুলে বাৰান্দাই দেখা নাই হেই দামী গিফ্ট লৈ লাভ নাই সকলোৱে কি খুৱাব জানা গেছি দে আৰু তন্তে যি ভাল দেখা তাকে কৰিব লাগব দে আৰু সেই যাজতে A few moments later. হাও কেলা এতে তালে কোনটো লৈছি মই দেউতাক বাৰ্থডে শেষ হোৱা বুলি ক'বা দেওঁ ৰ হেই সকলো কেক মেকা হ'ল এতিয়া তোৰ লগৰকেইটা আহিছি নে নাই ওৰৈতে বিনোদ তালে কোনটো লৈছি তই তোক বাৰ্থডে শেষ হোৱা বুলি কৈ কেনে ঘৰত যাবা দি ওৰে ফুফলুকে কাটলে নে কি তাৰ বাৰ্থডে কেকে দেখা হেই কেলা কি আমাক ছয়টা বজাত মাতছিল আধা ঘণ্টা আগতে আহিলো খুড়ে এনে কৈছে আনতাছে দে না হে বাবা তহঁতকনো মই কি মিছে কথা কম ৰ টোকেৰি ক'ত গেলনো এই ফুফলু ফুফলু হাও সে যাক কেলা এই তালে কোনটো হৈছি নেগেলি মারবো মোক এই দইটা তই যাচোন যা এই মইনাতে চানা বেছি টোপলাটো টানি লৈ গৈছে বস্তিৰ ফালে তই যা মমচম জ্বলাকে বেলুনকেইটা ফুকাই দিকে হে পা তই মোৰ লাজকণমান কেনেই মাৰবি তই কবি কিবিয়া মই কম কিবিয়া হ'ব দে তই যি কৰ কৰ মই যাওঁ কি ফুফলু কেক কাটলিবলৈ তই এ দেউতানো গিলা কেক চেক কি কি বস্তু কি জানে ঝোটাই কেক কাটে হি গেলা তই কেকটো কাটোৱাতে বা কি পৰকাণ্ড কেক আনছি এইটো কম পৰকাণ্ড কেক আনছি যা আক্কামাৰত শেষ হ'ব এইটো হেই ফুফলু কেকটো কাটা আৰু কিবা কানি পৰবন আছে তোৰ কাটো ৰ হে পা দিনটো দি তন্তে বাৰ্থডে ছদিনে নেদে খুড়ে বাৰ্থডেত ইংলিছ গান গায় এই উলিয়াবি ধৰ ই নহলে কাটি শেষি কৰিলে হেপী বাৰ্থডে ফুফেলু হাও কেলা তন্তে কোনো নধৰা দে ধৰ হে মোৰে গিলা লাজ লাগে দে তন্তে ধৰচোন মই ধৰি আছো দে তন্তৰ পিছে পিছে হেপী বাৰ্থডে ফুফেলু হেপী বাৰ্থডে ফুফেলু হেপী বাৰ্থডে ডিয়াৰ ফুফেলু হাও ই হুলে পাৰা যাবে চালবেলকে মেট্ৰিক ফেল কৰে কি ফৰফৰে ইংলিছ গান গাই দেখোন 5 minutes later. বাপৰে ই দেখো কি ডাঙৰ ঘৰ বনাইছি ঘৰে নহয় চব বস্তু ডাঙৰ ইয়াত হে ফুফলু ক'ত মল্লি কেক পিচ খুৱে দেখোন খবৰে লোৱা নাই হে ফুফলু হাম্বাটো আনছে নাই তই আনছো ৰ তহঁতে বস্তিৰ পিছত বহি থাকেচোন মই লৈ যাই আছো যা যো আমি তাতে যাই বহি থাকো য'তে তই হাজিৰি জলদি তোকে মোক চাৰ হোৱা পাইছে নাই A few inches later. ফুফলু না গাৱাই ঢুকাৰি তহঁতে কিন্তু খাই কেনে চোতাল দি নাচবি দেই হৰে না তোৰ অমিতাডালত তলেদি গুচি যাবি হাও কি ফুফেলু বটলটো আকা খোলা ভিতৰত কি দাউৰি আছে এতিয়া এই ঢুকাৰি কি ফাল্টু কৰি আছা মোৰ লগতে গিলা মোৰ যদি খং উঠবা লাগে নিজেও নাখাম তহঁতকো খাবা নেদাম কিন্তু আগফালৰ পৰা দলি যাম ইতেনে চব এই হ'ব দে তালে কিন্তু যি আনছো খাব পাৰে এই তালে দেখাব দে আনছি যে বেচাৰাই
চিৰা বজাৰ অমিতে লৈ আছে তই দেৱে হ'ব দেৱে ভাগ হেই ৰ মাই ফোন আছে বাপা ক'ত তই মাই ফুফে লৈছে আছো মই কি কৰি আছে ফুফে লৈছে এই চিনেমা এখন চাই আছো মই কি চিনেমা চাই আছা আপা মাই তাড়াতাড়ি শেষ কৰ এখন চিনেমা লাগি আছে কিমান দেৰি হ'ব তোৰ দেৰি হ'ব মানে দেৰি হ'ব ইমান আৰম্ভ কৰিছো যাই আছো দে মেইন গুঞ্জাটো মল্লি যাওঁ আৰু দে তাড়াতাড়ি 2 seconds later. ঐ ফুফেলু তই মস্ত বিয়াখনত এখানি মালে ঘূৰি নে আমাক মালটোৰ সোৱাদ আছিল কিন্তু নিচাহে নালগিল অমিতে চমিতে দি খালো না চাওঁ তাক বিবেক খাই নিজে দেখা হ'লেই তাৰ উলাবাৰী 1 টকা খাই 10 টকা দেখা মানুহ তই উলেবাৰী এখন বাৰ্থডে বিয়া নহয় বেটাৰ কটিত নাই চাল বাকেলি মুঠ খাই 3 টেকেলি এই কেলা তহঁতে মোৰ সন্মান খেদাই মাৰবি তহঁতে বস্তি দি যাবি কিন্তু যাম দে গেলা এটা কথাকে বাৰে বাৰে ক'ব লাগে নে আৰু বিনোদ মই ৰাস্তাৰ পৰা ৰখাই থানত ভৰিলে হৰা দুই ৰখাই থানত বহি বঢ়িয়াকে যাম মই কিহত যাম ধৰি ৰখাই আছে নেকি দালগুন্দ ইয়াত দগৰি নিচা হৈছে কিবাকে নিকানে বিছনাখন গল্টিমেট থোৱা উলেবাৰী যাবি নে তই তহঁতে যা দি যাবি মই ৰখাইত যাম দালগুন্দ ধৰ এক লৈ যাওঁ ফুফেলু বটলটো লৈ যা ঘৰত মিঠা তেল ধোৱা পাৰবি তই ফুফেলু মোৰ ৰখাইতখন সোমাই থবি তই মনে মনে থাক দলি মাত দিম ঘণ্টা চলি যাওঁ ঘণ্টাটো